ইয়াত ডেমনষ্ট্ৰেশ্যন কৰা নম্বৰ 1টো হৈছে কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং আৰু ডিমা হাছাওতো ট্ৰাইবেল সকলক চাকৰি নিদিয়ে আজিকালি। যোৱা বছৰ 1345 মাষ্টৰ এপইণ্ট কৰিছিল। তাৰ ভিতৰত ট্ৰাইবেল সকলক মাত্ৰ 62 দিছে। 1283 টো নন ট্ৰাইবেল মানে খিলঞ্জীয়া অসমীয়া কথা আমি কোৱা নাই, আদিবাসী কথা কোৱা নাই, কিন্তু বাহিৰৰ পৰা বিহাৰ, বেংগলৰ পৰা, বাংলাদেশৰ পৰা অহা সকলকে মাষ্টৰ কামো দিলে। 3 মাহমান আগত আকৌ 215 জন মাষ্টৰ আকৌ এপইণ্ট কৰিছে। তাৰ ভিতৰত কাৰ্বি অকল এজন, ডিমাচা 2 জন আৰু কোনোবা কুকি মানুহ এজন, টোটেল 4 জনহে মাত্ৰ পালে। আউট অফ 215, 211টো যিবিলাকে বাহিৰৰ পৰা, বিহাৰ, বেংগলৰ পৰা, বাংলাদেশৰ পৰা আহিছে, তেওঁলোককে মাষ্টৰ কামো দিছে। 6th শিডিউল মতে এডুকেশ্যনটো এটা ইনহেৰেণ্ট ছাবজেক্ট। কাউন্সিল হাততে থাকিব লাগে। কাউন্সিলে সিলেকশ্যনো কৰিব লাগে, ইণ্টাৰভিউ লোৱা কাম, ইলেকশ্যন পৰীক্ষা পাতা আৰু এপইণ্টমেণ্ট গোটেইখিনি কাউন্সিলে কৰিব লাগে গ্ৰেড 4, গ্ৰেড 3 সকলৰ কাৰণে। কিন্তু এতিয়া গ্ৰেড 3 এণ্ড গ্ৰেড 4 এপইণ্টমেণ্টটো আসাম গভৰ্ণমেণ্টে আমাৰ কাৰ্বি আংলং আৰু ডিমা হাছাও পৰা যিমান MLA গৈছে, তেওঁলোকে ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্ট বুলি আসাম এছেম্বলি পাছ কৰি দিলে 2021ত। এই ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্ট মতে 2টা কমিশ্যন বহাইছে, এটাটো গ্ৰেড 3 কাৰণে আৰু এটাটো গ্ৰেড 4 কাৰণে। 2টা কমিশ্যন তেওঁলোকে চিলেকশ্যন কৰিছে। কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং, ডিমা হাছাও কাৰণেও তেওঁলোকে চিলেকশ্যন কৰিছে। 6th শিডিউল ভাঙি পেলাই কামটো কৰিছে। আৰু 6th শিডিউল ভাঙাটো উদ্দেশ্যটো কাৰ্বি ট্ৰাইবেল সকলক, আদিবাসী সকলক, খিলঞ্জীয়া অসমীয়া সকলক ৱৰ্ক অপৰচুনিটি, এপইণ্টমেণ্ট অপৰচুনিটি, জব অপৰচুনিটিটো ডিনাই কৰিবলৈ, যাতে তেওঁলোকে নাপায়, সেইটো উদ্দেশ্যলৈ তেওঁলোকে এই আইনটো বনাইছে, ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্ট। আৰু সেই সময়ত আমাৰ ডিমা হাছাওৰ পৰা থকা MLA আৰু কাৰ্বি আংলঙৰ পৰা 4 জন MLA আছে। নুমল মমিন, ডাক্তৰ নুমল মমিন, দৰ সিং ৰংহাং, ৰূপ সিং তেৰণ, বিদা সিং ইংলেং, তেওঁলোকে এই ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্টটো বনাবলৈ দিলে। সেইকাৰণে আমি এতিয়া চাকৰি নাপায়। গ্ৰেড 3 এণ্ড গ্ৰেড 4 গভৰ্ণমেণ্ট চাকৰি আৰু ছেমি গভৰ্ণমেণ্ট চাকৰি, সেইবিলাকো আমি ইয়াত চিলেকশ্যন কৰিব নোৱাৰে। এপইণ্টমেণ্টটো বাৰু কৰিব পাৰে, কিন্তু এপইণ্টমেণ্টকৈ চিলেকশ্যনহে বেছি ডাঙৰ কথা। সেইকাৰণে এই আইনটো বলবৎ হৈ থকালৈকে আমাক চাকৰি কেতিয়াও নিদিব। যদি চাকৰি নিদিয়ে, তেতিয়াহ'লে আমাৰ নেশ্যনেল ৱেল্থ পৰা, নেশ্যনেল ইণ্ডিয়া, ভাৰতৰ যিমান টকা পইচা আছে, ৱেল্থ বুলি ক'লে টকা পইচাতকৈ বেছি ডাঙৰ কথা, সেইটো বহল কথা। সেই গোটেইখিনি আমাক ডিপ্ৰাইভ কৰিবলৈ কাৰণে এইটো কৰিছে। আৰু আমাৰ নিজৰ MLA সকলে ডিপ্ৰাইভ কৰিবলৈ তেওঁলোকে সহায় কৰিলে। সেইকাৰণে এতিয়া
এই ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্ট কেনচেল কৰিবলৈ বা এমেণ্ড কৰি পেলাই ছেকশ্যন 1 ক্লজ 2 যদি এমেণ্ড নকৰে যে এই এক্টটো গোটেই আসামত বলবৎ হ'ব এক্সেপ্ট 6 শিডিউল এৰিয়া বুলি আইন এমেণ্ডমেণ্ট নকৰালৈকে আমাক ডিপ্ৰাইভ কৰি থাকিব সেইকাৰণে আমি ইয়াত আজি বহিছোঁ যে এই লটো এমেণ্ড কৰিব লাগে আৰু এমেণ্ড কৰিবলৈ হ'লে এই বৰ্তমান থকা MLA সকলে একো নকৰিব বৰ্তমান থকা কাউন্সিল সকলে একো নকৰে কাৰণ কাউন্সিলে ৰিজলিউশ্যন লৈ পেলাই অপোজ কৰিব লাগিছিল এইটো নকৰিলে MPয়ে ৰিজলিউশ্যন লৈ পেলাই অপোজ কৰিব লাগিছিল কিন্তু MPও নকৰিলে সেইকাৰণে এই অহা MLA ইলেকশ্যন এই 26ৰ MLA ইলেকশ্যন এই বিজেপি যিমান আছে MLA MP সকলক MPটো নহ'ব কিন্তু MLA সকলক ডিফিট কৰি পেলাই আমি ৰিজনেল পাৰ্টি APHLC আৰু ইয়াত ৰিজনেল পাৰ্টি সকলক এলায়েন্স গ্ৰুপ সকলক এলায়েন্স পাৰ্টি সকলক নিজিকালে আমাৰ ট্ৰাইবেল সকলে খিলঞ্জীয়া অসমীয়া সকলে আদিবাসী সকলে গোৰ্খা সকলে আমাৰ কাৰ্বি সকলে ডিমাচা সকলে বড়ো সকলে লালুং সকলে তিৱা সকলে আমি চাকৰি এটাও নাপাব আৰু গভৰ্ণমেণ্ট নেশ্যনেল ৱেল্থ যিটো আমি পাব লাগে সেইবিলাক আমাক চব ডিপ্ৰাইভ কৰি থাকিব